হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা আমি গুৱাহাটী আহি পালোহি ৰোৱান আৰু মই, আৰু এতিয়া আমি দুটা গৈ আছোঁ বাৰ ঘৰলৈ, লংকেশ্বৰ জালুকবাৰীত। 6 মাইলৰ পৰা প্ৰায় 40 মিনিট এঘণ্টা লাগি যায়গৈ তাৰলৈকে, যিহেতু ভিৰো থাকে ৰাস্তাত। আৰু এতিয়া দুপৰীয়া সময়, প্ৰায় 1:30 বাজিছে, আৰু এবাৰ পৰিৱেশটো চাওকচোন, ইমান যে ধুনীয়া। এইখিনি হৈছে জালুকবাৰী। এইজনী বা ৰখি আছে। বা বিয়াৰ হোৱাৰ পিছত আজি প্ৰথমবাৰ আহিছোঁ বাৰ ঘৰলৈ। তাইক হাক কৰি দিয়াগে। আৰু এখন বা ভিনদেউৱে নতুনকৈ লৈছে। আৰু এইফালে দেউতাই ভাত খাই আছে, মাও খাই মেলি জাষ্ট উঠিছেহে। কি বনাইছ ন? কি বনাইছ? ৱাও, মাংস বনাইছো। আৰু কি? মাংস একেবাৰে কাঁহীখন দেখাম। একেবাৰে কাঁহীখন সলাই ল'ম। সোনকালে ভাত দে, ভাত। ৱাও, কি ৱাও নহয় আৰু চিম্পুলকৈ বনাইছোঁ। মাংস, দাইল, কবি ভাজি, এইটো বেঙেনা ৰেচিপি এটা বনাইছোঁ। ৱাও, আচাৰ। আমাৰ আৰু বহুত দিনৰ মই পিছত খাম তোৰ হাতেৰে। উলিয়াই আন। মাংস বেঙেনাটো খাইছা? ৱাও, বেঙেনা মজা আছে। বেঙেনাটো এইটো কি বুলি কয়? তিললিয়া বেঙেনা। ৱাও, আল্টিমেট হৈছে দেই। গধূলি এতিয়া জালমুড়ি খাই আছোঁ চাহৰ লগত। এইফালে বিন্দু আহি পালেহি কামৰ পৰা।